ও ভাই সুলতান, আজি দেখো পাজাই নাই তাত দেখো দেখা দেখে নাই, ক'তবা মৰি আছে ই ডাউলাই। ও সিও কম্বলৰ তলতে সোমাই আছে বদাই, ঠাণ্ডাত সি আকৌ দেশৰ খবৰে বানে বদাই। তাকেটোৱে ভাই, তাক দেখা পালে মোৰ হাঁহিয়ে উঠে, ইও কম কুলতি কৰে না। সিও ভাই গৰমৰ দিনতে গা ধুবা ইচ্ছা নকৰে, সি আৰু ঠাণ্ডা আছে সি আৰু গা ধুব না। তাৰ কাষত আৰু থাকিব নোৱাৰা আনে ভাই, যি গন মাৰে তাৰ গাৰ। খা মাৰাক চকলাই, চৈতানৰ নাম কোৱাৰ লগে লগে চৈতান হাজিৰ। এই বাউদাক, কি কথা আলোচনা কৰি আছা মোৰ? এই তোৰ বয়া কথা আলোচনা কৰা নাই দে, তই গা নুধা কথাটোহে কৈছো। এই দুয়ে যি মোৰ গা নুধা কথা আলোচনা কৰি আছা, মই গা নুধা তহঁতে দেখা পা নেকি? গৰমৰ দিনতো তই গা নুধা, বাউদা তই আৰু ঠাণ্ডাৰ দিনত গা ধুবি? ঐ টেনচন, ঐ নিজৰ কতিৰে মল নুকছে, তই আৰু মোক গা নুধাৰ কথা ক? ৰাকিয়া উঠে ভাই, মই কি হাঁহি হাঁহিয়ে কথা কেনে কৈছো, তোৰ আৰু ৰাকিয়া উঠিলা। যিহি কথা নকবি, মই এটা গুড নিউজ দিবা আহিছো, শুন। ও কি গুড নিউজ যায়? ও টেনচন, তই যে আপিটো ভাল পাইছিলি মহন্তৰ জাকক। হয় দে, চবে জানে, তাৰ পিছত কি হ'ল বাকীখিনি কো। তাইৰ মাকে আজি পলে গেল হৰেণ মাষ্টাৰত তাকে। খা মাৰাক চাকলাই, কি কয় ভাই? এই বুঢ়া বয়সত তাই আৰু পলে গেল, কি কথা শুনোৱে ভাই, জামানা বদলি গেছি আই। টেনচনৰ কাৰণে এইটো গুড নিউজ দে, তাৰ কাৰণে ভাল খবৰ এইটো। এই বাবুদা, মোৰ কাৰণে কি ভাল খবৰ কাবাক তিৰি পলে গেছি, মই কি কৰিব লাগে? হাও তই কিয় বয়া পা, তই এতিয়া দুটা সৰুৰে পালি, সেইকাৰণে কৈছো মই। হয় দে ভাই টেনচন, তোৰ কপালখন ভাল কিন্তু। এই চুলতান, বেছিকে নকবি আৰু, তাৰ ৰাগ উঠছি আৰু ভাই। ভাই শুন লগে কৈছো, এই কথা বেলেগৰ আগত কৈ মোক আৰু ঠাট্টা নকৰবি তই। নকও দে ফেদ্ৰিছ, ইমান টেনচন ল'ব নালাগে তই। এই হেলা বাদ দিছোন এতিয়া, এই মস্ত ঠাণ্ডা পৰছি দেখো, গধলাকলে কিবা জুই চুই ধৰাৰ মাথা মাৰছে নে নাই? হাত ভাই ইয়াৰ মোৰ পইচা লাগাল দিছে বদাই, ই দিন দি প্ৰাই এতিয়া গধলাৰ কথা আগবাঢ়ি ঠাণ্ডাৰ কথা। হ'ব দে হ'ব, সেই চিন্তা কৰিবা নালাগে, মই সেই ব্যৱস্থা কৰি থৈ দিছো, যাবা চাবা থুপৰি আনি থৈ দিছো। তো দে গধলাই আমাৰ ঘৰক লাগি আহিবি, আমাৰ বাৰীৰ পিছত জুই ধৰিম। যাওঁ দে ভাই, মোৰো এটা কাম আছে, মাই কিবা আনবা যাবা দিছিল। দে ভাই আৰু এতিয়া যো গধলাই আহিবি গোটাকে তাই। পাহাতি জুতিলো হবি জাৰৰ দিনত তই, কেথা কম্বল লৈ ঐ কেথা কম্বল লৈ। এই ঢকৰা, তই য'তে বহ ততে গান। ঠাণ্ডা পৰছি, ঠাণ্ডাৰ গান এটা মাৰি দিলো দে, কিবা বয়া পালি নেকি? তাতে আৰু জুবিন দাৰ গান, জুবিন দা মোৰ এনেই ফেভৰেট। জুবিন দাক কোনি ভাল নাপায়, আমিও ভাল পাওঁ, সেই বুলি আৰু য'তে ত'তে মাৰি থাকিব লাগে না। এই ফেদ্ৰিছ, তই জুবিন দাৰ গানক ধৰি কথা নকবি, জুবিন দাই তোৰ মাথাত আছে, মোৰ দিলত সোমাই আছে, যি কলি। আৰু শুন, তাতে এটা কথা, মই গান মাৰছো তই কিয় জ্বলছা? তই গান মাৰিব নোৱাৰা, তই গান মাৰিলি তো পাঠা থাকালে বান পায়। হ'ব দে হ'ব, ঝগৰা বইনা, ইমানখিনি তই মোক শুনাব নালাগে, তই কথা গান মাৰিলে অসমৰ টপ ছিংগাৰটো গান পায়। ভাই হ'ব দে হ'ব, কিমান লাগি মৰা তই? তহঁতৰ লগত থাকাতছে নাথাই ভালে, এই জুইকুৰাৰ কাৰণে আহিছিলো মই, যাওঁ দে তহঁতৰ লগত থাকি লাভ নাই। বাজা ভাই, তই যা মানে ময়ো যাওঁ, এই ঢকৰাৰ লগত কোনে থাকিব তাতে। যাৱে যা, ঢকৰা মই না থাকি কিনেনো কি কৰি দিছা মোক? যাওঁ দে, ভাত চাত খাই ময়ো বাগাৰে দি দেখো। মাই তই আহিছা, ৰাতি কেইটা বাজিল, তোৰ খবৰ আছে না? পাজা আৰু চুলতানৰ লগত জুই কৰি আছিলো ভাই। ৰাতি কেইটা বাজিল, তোৰ দৰে আমি বাগাৰ দিব নাই। দে মোক ভাতকেইটা দি। দিনটোতো ঘূৰবি, তই ৰাতিও ঘূৰবি। এতিয়া মায়েৰে বেটাৰে হোটেলত খাই আছা, বিয়া পাতিলে গম পাবি যা। এতিয়া ইয়াতে তলত ওপৰতে ঘূৰথা, কাম বন কৰিব নালাগে তই। মাই, ৰাতিনো তোক কি কাম কৰি দিম মই? কেঁচু ওলাব লগৰ ছোৱালী কেইটাৰ লগত। মাই, তই যে বিয়া পাতাৰ কথা কলি, মোক কি তই বিয়াখন পাতি দিম বুলি ভাবিছা নেকি? বাচা চকনা মাৰি দেৱা, বিয়া পাতাৰ কথা উলিয়াইছা আৰু নিজেতো একো কৰিব নোৱাৰাই, নিজৰ ভৰি দুখনত থিয় দিব পৰা হয়ে নাই। বাইতে হোটেলত খাই আছা না, এতিয়া কি বুজি পাবি মিলিলো? মাই, মই যদি মোৰ ভৰি দুখন দিয়ে থিয়া দিব পৰা নাই, মই তোৰ ভৰি দুখন দি থিয়া দি আছো। গছমূৰা চলি, তই মোক ঠাট্টা বিজাল কৰছা? তই মোৰ লগত ঠাট্টা বিজাল কৰা, ৰ তোক বাচা আজি। মা কি কৰা তই? মই এনে তোক ধেমালি কৰছো, মই ঘৰৰ এটাই চলি। ডাউনা চলি তোক আজি। আয়া ভাতকেইটা খাই আহ। মাই, মই ভাত নাখাওঁ যাৰ, যি খাবা লগা আছিলো মই তোক খুৱাই দিলি দুহু। মই ঘৰৰ এটাই চলি, মোক তহঁতে কিনকে মৰম কৰিব ৰাখিছিল, তহঁতে মোক মাৰি থাকা। নাখাওঁ যা ভাত নাই, মই বাগাৰ দেও যা। হ'ব তই ৰাতি গেলি ভুট্টা কাৰণে তই অলপ ওপৰে বগাৰ কাৰণে মই তই এনেকে মাৰিলো। ভাতকেইটা খাই বাচা। নাখাওঁ যা ভাত, মই নাথো যা আৰু এখন ঘৰত, মই কবাই গুচি যাম যা, তোৰ এনেও মোৰ প্ৰতি মৰম দয়া নাই। ভাত খাই, মই ভাত খানাই তোকে ৰখি আছো, ভাত বাৰুৱা ভাত খাবা দয়া। আজিৰ পৰা তোক একো নকওঁ, মই নামৰুৱা দকা। বিয়াৰ কথা কোৱাৰ লগে লগে মাৰ মাৰি খালো, আৰু যিটো আমি ভাল পাইছিলো মাকো পলে গেল। সকাল নহয় টেনচন, কিমান টেনচন ল'ম ভাই। বিয়াৰ কথা উলিয়াৰ লগে লগে ঘৰত মাৰ খাইছো, আৰু যদি তাইৰ কথা উলিয়াই দিওঁ কিবা কাৰণত ঘৰত, মোক থাকিব দিবা নহয় ভাই। গাইছ, মই বাগাৰ দিওঁ এতিয়া, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ দিব।